এই তামোলবোৰ ভাল নহয় নহয়। কত দিন হ'ল বদনাম গোৱা। একদম বদনাম নাগাই নাগাই মোৰ মূৰ চুৰ কামুৰি গৈছেগৈ। মই এতিয়া জ্বৰে উঠি যাবগৈ বদনাম নাগাওঁতে নাগাওঁতে। যাওঁ, কৰোণাটো অকণ কমিছে নহয়, পদুমীহঁতৰ ঘৰৰ পৰাই আহোঁগৈ। ভাত ৰান্ধি থৈছোঁ, উলিয়াই মেলি খাবি, নাখালেও নাই। পদুমী পদুমী এই ভিতৰলৈ সোমাই যাবলৈ বেয়া লাগে নহয়। পদুমী আহা। গৈছোঁ যাওঁ, চাহ বনাইছে হ'বলা, যাওঁ। চাহ বনাইছা, মই জানোৱেই, সেইটো কাৰণেতো আহিছোঁ। একো নাই কোৱা ৰ'বা। বহা মই বহিমেই, তোমাক নিজৰ বুলি নাভাবোঁ জানো। তুমি নক'লেও হ'ব, বনোৱা। কৃষ্ণ চাহপানী। কিবা কৈছিলা নেকি? বনোৱা। পিছে হেৰি বিশেষ কথা এটা ক'বলৈহে আহিছিলোঁ। কি কথা? এনেই এনেও বদনাম চদনাম গোৱা এইবিলাক অভ্যাস নায়েই। সত্যতে থাকোঁ সদায়, সত্যৰ সদায় জয়েই এনেও। মিছা কথাটো নকওঁৱেই, আৰু তোমালোকৰ ভালটোকে চিন্তা কৰোঁ। হেৰি কথাটো এতিয়া কওঁ ন? কোৱা। শুনাচোন, তোমালোকৰ যে ডাঙৰজনী ছোৱালী যে এই নামটো কি আছিলে? পৰি আকৌ সেইদিনা মই দেখিছোঁ, ইমান মৰম লগা। ই কণতে আছে হাফ পেণ্টটো, ইমান মৰম লাগিছে দেখিবলৈ। ইমান কণী হাফ পেণ্ট এটা পিন্ধি ই টাউনলৈ গৈছে। তুমি ক'লেই হ'বনে? মই জানো তুমি মিছাকৈ কৈছা, তুমি নিজেই পিন্ধাই পঠিয়াইছাগে। আজিকালি বৰ ভাল লাগে সেইবিলাক, ফেষ্টনীয়ে নহয়। হেৰি খালি ভৰিকেইটা বেছি ওলাইছে, একো নহয়। আজিকালি সেইটো ষ্টাইলে আৰু। হেৰি এইটো কি কয়, টাউনত দেখিছিলোঁ। এইখন কি বুলি কয়, কিবা ধাবা নে ধোবা নে কিবা ৰেষ্টুৰেণ্ট নে কিবা। সেইখনত মুঠতে খাবলৈ যে দিয়ে যে এইবিলাক এই ৰুটিটো পৰঠাটোৰ নিচিনাকৈ যে গৌৰটো যে এইবোৰ অৰ্ডাৰ যে দিয়ে যে আজিকালি ল'ৰা-ছোৱালীবিলাকে। পিজ্জা খাই আছে মই দেখিছোঁ নহয়। এই লগতে আমাৰ গজেনৰ ল'ৰাটোও আছে। লগৰ চাগে, মই বেয়াকৈ নাই কোৱা বাৰু, ভালকৈ কৈছোঁ। আজিকালি ল'ৰা-ছোৱালীনো কি আৰু, একো নহয়। খালি অকণমান খালি চকু তকু দিবা, যাতে ভাল হয় আৰু, ভালটোকে বিচাৰোঁ আৰু ছোৱালীজনী। চাহ হ'লনে? হৈছে ৰ'বা, খাবলৈকে। পিছে আমাৰ এজনৰ প্ৰমোশ্যন হোৱা কথা আছে, কাকো নক'বা খালি আগতে। প্ৰমোশ্যন কেলৈ প্ৰমোশ্যন হ'ব লাগে? কাকো নক'বা। কোৱা, কেলৈ উলিয়াব নালাগে? ভালহে, গাঁৱৰ মানুহবিলাকে গম পালে। তোমাক বুলিহে কৈছোঁ, বেলেগৰ আকৌ চকু লাগিব পাৰে নহয়। তুমি কৈ বৰ বেয়া কামেই কৰিলা নহয়। মোৰ পেটত কথা নাথাকে আকৌ। দিয়া চাহকাপ দিয়া। এনেই হেৰি, তুমি বনোৱা চাহকণৰ কথা মই গোটেই গাঁৱত গুণানুকীৰ্তন কৰোঁ। মই বোলো পদুমীয়ে ইমান ধুনীয়া চাহ বনায়। মই এতিয়া গাঁৱৰ গোটেই মানুহৰ মতে চাহ খোৱালেহে হ'ব। কিবা কৈছিলা নি? নাই কোৱা। হেৰি মই আকৌ গোটেই গাঁৱৰ দিয়া। আজি লাল চাহ দিলা যে, আজি ছাগলীয়ে গাখীৰ নাই দিয়া নি? আজি গাখীৰকণ ধনীৰামক দিলোঁ। গাখীৰখন নিজলৈ থ'ব লাগে আকৌ, বেলেগক কেনেকৈ বিলাব নালাগে নহয়। ইমান সোৱাদ, ইমান পিয়'ৰ গাখীৰ, পিয়'ৰ একদম ফটফটীয়া গাখীৰ। বেচেৰাটোলৈ বেয়া লাগে নালাগে নহয়, নিজে খাব লাগে আকৌ, নিজৰ মানুহবিলাকক দিব লাগে। এতিয়া মই জানো তোমালোকৰ নিজৰ মানুহ নহয়? তোমাক মই নিজৰ বুলি ভাবোঁ, তোমাৰ ভালটোকে চিন্তা কৰোঁ আৰু। নিজলৈ থ'ব লাগে আকৌ চাহকণ, মোকো দিব লাগে। গাখীৰকণ নিজলৈ থ'বা, গম পাইছা? নিজলৈকে থ'ব লাগিব, তোমাকো অকণ দিব লাগিব সৰহকৈ। লাল চাহকণো ভালেই হৈছে খাবলৈ। হয় নি? সুদা চাহ দিলা, আজি বিস্কুট নাই নেকি? আজি বিস্কুট নাই পাই, এদাই হ'ল। হয় নেকি? হ'ব দিয়া, একো নহয়। মই লাল চাহো খাওঁ কেতিয়াবা, লাল চাহ আকৌ খালে ভাল নহয়। খালি হেৰি গাখীৰ চাহকণ খাবলৈ সোৱাদ আৰু, সেইটো কাৰণে সেইকণ বেছি ভাল পাওঁ। অইন দিনা আহিলে গাখীৰ চাহ বনাবা দেই। কোৱা। পিছে গম পোৱা নে নোপোৱা? হেৰি তোমালোকৰ ছোৱালীয়ে এবাৰ হেৰি পৰীক্ষাত কিমান পাৰ্চেণ্টেজ পালে? কোনজনী? সৰুজনীৰ কথা কৈছোঁ, আমাৰ লগৰ যে, আমাৰ তুলতুলৰ লগৰ যে। তাই 95।
অঁ 95 আমাৰ এই আকৌ 97 পাইছে অ' হয় নেকি? ভালেই এই দিয়ক। হেৰি এইবাৰ মই পঢ়ুৱাইছিলোঁ মানে অকণ পঢ়া শুনা নাথাকিলেও অ' অকণমান আপুনি মই জানো পঢ়ুৱাইছিলে। নহয় পঢ়িব পোৱা হ'লে হয়তো আজি মই IPS অফিচাৰো বনি যাব পাৰিলোঁহেঁতেন গম পাইছানে এইবোৰ আমাৰ দিনত মানে সুবিধা নাছিলে যে এতিয়া সুবিধা পোৱা হ'লে চাগে আমি দুইজনীয়ে চাকৰি কৰি থাকিমহেঁতেন বুজিছা IPS অফিচাৰ বনে। বেলেগ চাহ বনাইছা দেই তুমি কিন্তু একদম হেৰি এখন খুলিব পাৰা আকৌ দোকান এখন চাহৰ অঁ এতিয়া হেৰি শুনা মই যাওঁ গম অ' পাইছা যোৱা। পিছে হেৰি প্ৰমোচনৰ কথা আকৌ নক'বা। কিলি মনত পেলাই দিলা বাৰু তোমাৰ হেৰি কি ভুলহে হেৰি কৰিলোঁ তেতিয়াহ'লে। প্ৰমোচন হোৱা কথা মই একদম কথা লুকুৱাব হ'ব নোৱাৰোঁ গম পোৱা দিয়া। নে নোপোৱা তুমি আইঅ মোৰ পেটটো বিষালে মই কথা লুকুৱাব নোৱাৰোঁ মই যাওঁ তুমি কৈ বহুত ভুল কৰিলা মোক মই লুকুৱাব নোৱাৰিলে বেয়া নাপাবা যোৱা। আৰু চাহকাপ দিবা খালি যোৱা। যাওঁ অঁ পেটত কথা নাথাকে অঁ মোৰ মোক কৈছে ৰান্ধালি 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 পদুমী গিৰিয়েকৰ প্ৰমোচন হ'ব গোটেই গাঁৱত প্ৰচাৰ কৰি থাকে যা অ' কৰিম দে। অঁ হয় নি? পদুমী গিৰিয়েকৰ 2 মাহতে প্ৰমোচন হ'ব খালি অঁ অঁ খালি এই মেনকা গিৰিয়েক সদায় ওপৰতে থাকিব যা হ'ব দে। এতিয়াহে শান্তি আজি সিহঁতৰ ঘৰলৈ মাংস আনিছে হ'বলা যাওঁ বাতিটোকে লৈ মাংস খাই বৰ ভাল পাওঁ নহয় আকৌ আমাৰ এইটোৱে নানেই নহয় মাংস চাংস অনাটো পিছৰে কথা সদায় পঁইতা ভাত খাই পেট ভৰাব লাগে যাওঁ এই হৰি এনেকুৱা গৰম উঠিছে অঁ গৰমে আহিলে আৰু ফেনখন লগাব ভাল হয় সেই ভাগাত এই তথাপিও পাই মই ফেন লগোৱাকৈ থাকিব নোৱাৰোঁ যাওঁ ফেনখন লগা আকৌ কাৰেণ্টৰ বিল যদি বেছি আহে এই হ'ব কাৰেণ্টৰ বিল হ'ব কিবা এটা মই ফেন লগোৱাকৈ থাকিব নোৱাৰোঁ কৃষ্ণ অঁ মেনকা অঁ কোন আহিছ ৰাম কোন দি আছ যে কুম্ভকৰ্ণই হলি আৰু অঁ ৰস্তবি তোৰ মুখখন দেখাই নাই আৰু বহুত দিন হ'ব সেইটো কি উলিয়াইছ ঐ কি মোৰ মোবাইলটো অঁ এই আমাৰ ছোৱালীয়ে ডাঙৰ এটাকে আনি দিছিলে টিপিব মেলিব নাজানো নহয় তৌ মোবাইল এটা অনাই লৈছোঁ বিশেষ কথা এটা ক'বলৈ আকৌ আহিলোঁ কি বিশেষ জানই আৰু মই ৰচকী এনেও লগতে বুলিয়ে জানই আৰু হেৰি গম পাওঁ নাপাওঁ হেৰিয়ে আকৌ তোক চুৰুণি নাম দিছে দেই কি পদুমীয়ে আকৌ তোৰ ছোৱালীয়ে হেনো তাহাঁতৰ বাৰীৰ ৰঙালাও চুৰ কৰিছে কি কথা কওঁ আপোনাৰ তেনেকুৱা হ'ব নোৱাৰে নহয় তাইৰ চকুৰ গণ্ডগোল হ'ব পাৰে মোৰ ছোৱালী বেয়া নহয় অঁ মই কি এনে কমহি নেকি তোলৈ ফোন আহিবই নহয় কি ফোন কৰিব হেল্ল' অঁ পদুমী হেই তুমি একো কিহৰ কথা কৈছা আমুকি মেনকাক চিনি পোৱা নাই হে আমুকি ৰচকী এনেও লোকৰ ঘৰ ভঙাত উস্তাদ লোকৰ সম্পৰ্ক চাহ খোৱা ৰিলেশ্যনশ্বিপ ভঙাত উস্তাদ পাকৈত পণ্ডিতনী আমুকি মেনকা সদায় সত্যত থাকে গম নোপোৱা তুমি কাৰো বদনাম নাগায় আমুকি মেনকাই তুমি যে এনেকৈ কথা নক'বা দেই তোমাক ইমান ভাল পাওঁ নিজৰ বুলি ভাবি তুমি এনেকৈ মোৰ ছোৱালীজনী কেনেকৈ ক'ব নোৱাৰা নহয় তোমাৰ চকু বেয়া হ'ব পাৰে গম পাইছা নে মোৰ ছোৱালী বেয়া নহয় আকৌ কি চকু দেখিছা তোমাৰ চকু বেয়া আকৌ চশমা এখন লগাই ল'বা তুমি তাই মোৰ ছোৱালী গম পাইছা নাই তুমি তুমি মোক চুৰুলি বুলি কৈছা তোক আজি তোক ঘৰত গৈ একে ঘাপ মাৰি দিম ন হ'ব তুমি চাহৰ কথা কৈ মেলি এতিয়া মোক মন জ্বলাব নালাগে হ'ব মই খাবলৈ নোপোৱা নহয় নহয় তুমি মোক চাহ খুৱাই আহিছা খুৱাবই লাগিব গম পাইছা নাই
ছোৱালীয়ে মোৰ ছোৱালীয়ে চুৰ কৰিবই নোৱাৰে তুমি এইবোৰ যিমানবোৰ মাৰি ৰঙালাও আকৌ আমাৰ ছোৱালীয়ে চুৰ কৰিব খাবলৈ নোপোৱা নহয় এনে বাগেদি সদায় বস্তাই বস্তাই আনি থাকে পাচলি শাক পাচলি আমাৰ ঘৰত একো ফল মূল একো অভাৱ নাই গম পোৱা নাই নেকি সদায় মাছে মাংসই বেছি খায়ে থাকোঁ তোমালোকৰ ঘৰতে ভালে দিবলৈহে যাওঁ মোৰ ছোৱালীয়ে এনেকুৱা কাম কৰিব নোৱাৰে একোটা থাকোঁ থাকা অঁ কি ক'লে দেখিছ নাপায় দেই এইবিলাক মানুহবোৰ তোমাক হেৰি কৰিব নাপায় মই যদি জব উঠিলে হ'বলা মই যাওঁহে দেই নহ'লে ময়ো এতিয়া চেণ্ডেলৰ মাৰ খাব লাগিব অঁ মেনকা মই যাওঁ বাবা শিৰণী 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 ঐ বুঢ়ী গোহাঁী মা কাম তামাম ৰঙালাও তই মোৰ সন্মান নষ্ট কৰিলি তই পঠিয়াইছিলি দেখোন তোক ইমান ভালকৈ মই শিকোৱা পিছতো মোৰ এতিয়া মান সন্মান কৰিহে মই বিচাৰি পালি মই নষ্ট কৰিবলৈ তই এটা কাম কৰ বাপেৰৰ মূৰে মোৰটো খা তই পঠিয়াইছিলি আকৌ মই তোক পঠিয়াব পাৰোঁ চিনি কৰিবলৈ তথাপিও মই আকৌ তই ভাড়া কৰিছিলি তই মোৰ কাম ভালকৈ চিনি কৰিবলৈ কৈছিলি কেলৈ নামাৰিবি মই আজিৰ পৰা নকওঁ মই আজিৰ পৰা একো নকওঁ মই আজিৰ পৰা তোক মানে সুধি